মোৰ মূৰত প্ৰেছাৰ উঠিলে কি হৈছে কি এইবিলাক অসমীয়া গানেই নে হিন্দী আৰু অসমীয়া গানৰ মাজত আকৌ পাৰ্থক্য নাইকিয়া কৰি দিছে এইবিলাক কি অসমীয়া গান বুলি অসমীয়াত ইমান ওপৰলৈ যাব পাৰে বুলি ভবা নাছিলোঁ দেই সঁচাকৈ এইবিলাক অসমীয়া গানে নে ধুত চালাম মক্কেলবিলাক দোস্ত কি খবৰ মই আকাশ হাজৰিকা আপোনালোকে চাই আছে ষ্টা আজি এটা ভাল দামী অসমীয়া গানৰ ওপৰত আলোচনা কৰিম আজি কোনো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি যাওঁ ন কি কোৱা গৰম বেছি পৰিছে জয় শ্ৰীৰাম এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে যোনে যোনে মোৰ ভিডিঅ' চাই ভাল পায় এটা লাইক কৰি দিবা আৰু যোনে যোনে মোৰ ভিডিঅ' চাই ভাল নোপোৱা ঘৰত শুই থাকা কি ক'বা প্ৰথমৰ পৰাই এইবিলাক চিন দেখিছোঁ এতিয়া লাষ্টলৈ কি হ'ব কি ক'বা গম পাইছা চাগে দোস্তো ইয়াৰ ওপৰততো মই ক'বলগীয়া আৰু বিশেষ একো নাই যি দেখিছোঁ মানে প্ৰথমৰ পৰাইতো ধৰিব পাৰিছা ন কেনেকুৱা চিন হ'ব লাষ্টলৈ মানে শেষত কি চিন হ'বতো গম পাইছাই প্ৰথমতে এনেকুৱা আছে যে লাষ্টলৈ কি হ'ব আৰু ইহঁতেবিলাকে কি পাব্লিচিটিৰ কাৰণে ইমান কৰিব পাৰেনে ইহঁতৰ এইবিলাকতকৈ জেচিবিয়ে মাটি খন্দা সেইবিলাকেই ভাল কিজানি ইহঁতে যি দেখাইছে মানে পাব্লিচিটিৰ কাৰণে কৰিছে ইহঁতে এইটো কি ঘৰত খাবলৈ নাই নে সিহঁতৰ ঘৰত কি হেৰি নাই তাহ'লে মোৰ ভিডিঅ'বিলাক লাইক কৰিবা কমেণ্ট কৰিবা মই তোমালোকক কিবা কিবি দিম এইবিলাক ইমান ওপৰত যাব দৰকাৰ নাই তোমালোক এই ভিডিঅ' এই প্ৰডিউচাৰ কোন বাৰু এই ভিডিঅ'বিলাক যোনে প্ৰডিউকশ্যন কৰিছে তাৰ প্ৰডিউচাৰ কোন সেইজনক লগ পাব লাগিছিলে তেতিয়া মই তেওঁক গম পালেহেঁতেন অসমত ভলুকা বা কেনেকুৱা বস্তু তেতিয়া গম পালেহেঁতেন দোস্ত আৰু আগলৈ মই আপোনালোকক দেখাব নোৱাৰোঁ আৰু এই ভিডিঅ'টো আপোনালোকে নিজে ইউটিউবত চাব পাৰিব কিন্তু মই এটাই কথা কওঁ যে আপোনালোকে এই ভিডিঅ'টো নাচাব এই ভিডিঅ'টো চাই 18 বছৰ তলৰ ল'ৰা ছোৱালীবিলাকে এই ভিডিঅ'টো চাই কোনো লাভ নাই আৰু আপোনালোককো মই অনুৰোধ কৰিছোঁ এইবিলাক ভিডিঅ' নাচাব আমি জাষ্ট গেলা আলু সিচুৱাটো এইবিলাক ভিডিঅ' বিচাৰি ফুৰোঁ ৰোজ কৰিবৰ কাৰণে টিকটকত বিচাৰি ফুৰোঁ ইউটিউবত বিচাৰি ফুৰোঁ এইবিলাক ৰোজ কৰিবৰ কাৰণে আমি বিচাৰি ফুৰোঁ আমাৰ এইবিলাক ভিডিঅ'ৰ লগত একো হেৰি নাই আপোনালোকক এনেকৈ মানে সতৰ্ক কৰি দিছোঁ যে এইবিলাক অসম এতিয়া কি হয় নাজানো আৰু অসম এতিয়া অসম হৈ থকা নাই বলিউড আৰু হলিউডৰ চিন যিবিলাক অসমীয়া গানত এইবিলাক দেখিছোঁ অসমীয়া গানৰ সমাজখন এতিয়া অসমীয়া হৈ থকা নাই আৰু এখন কি হ'ব ক'ব নোৱাৰোঁ আৰু দোস্ত আজি ভিডিঅ'টো চাই যদি অকণমান কিবা এটা বুজি পালে বা কিবা এটা মোৰ পৰা নতুনকৈ নহয় তাৰমানে মোৰ পৰা যদি কিবা এটা পাইছোঁ বুলি ভাবিছে তেনে ভিডিঅ'টো লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰি দিবা মোৰ চেনেলটো খোলা বেছি দিন হোৱা নাই নতুনকৈ খুলিছোঁ কিছুমান ভুল ভ্ৰান্তি হ'ব পাৰে তাত যদি আপোনালোকে কমেণ্ট কৰি মোক ক'ব যে এইটো এনেকুৱা হ'ব লাগিছিলে এইটো কেনেকৈ কি হ'ব লাগিছিলে তেনেকৈ ক'ব মোক নতুন মানুহটো বেছি দিন হোৱা নাই আজিলৈ তেন্তে বাই আগতে দেখা দৰে আজিও লাষ্টত এটা ধুনীয়া আমেজিং টিকটক ভিডিঅ' দেখাই দিছোঁ এনজয় কৰিবা ন কি কোৱা বাই বাই জয়া মপেম্প ৰটেকেৰা পম্পৰা যামগে বলো কৃষ্ণ